আপোনজনক হেৰুৱাই শোকত ভাগি পৰিছে অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ আমাৰ সকলোৰে মৰমৰ কেকে ছাৰ। নমস্কাৰ সকলোকে, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। আপোনজনক হেৰুৱাই শোকত ভাগি পৰিছে অসমৰ জনপ্ৰিয় অভিনেতা কেকে ছাৰ। একেলগে অভিনয় কৰা বেহাৰবাৰী আউটপোষ্টৰ সতীৰ্থ আমাৰ সকলোৰে মৰমৰ ফাইল' বসুমতাৰী যোৱা কিছুদিন আগত আমাৰ মাজৰ পৰা গুচি গৈছিল। তেখেতৰ স্মৃতি মনত পেলাই ফেচবুকত এটা বিশেষ আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। সেই পোষ্টটোত লিখিছে যে ফাইল' বসুমতাৰী বৰ সহজ সৰল, ঘৰখন ভালকৈ লালন-পালন কৰিবৰ বাবে বৰ চিন্তা কৰে, সমানে কষ্টও। শ্বুটিঙত কিবা বাৰে বাৰে ভুল কৰিলে আমি যদি গালি দিওঁ, হাঁহি মাৰি আমাক ভুলাই পেলায়। সঁচাকৈ অমায়িক আছিল বসু। সি শ্বুটিঙত ভাত খাই তামোল খালে বেয়া পাইছিল, শিলিখা এটা উলিয়াই দিয়ে। কেতিয়াবা অভ্যাগত বিচাৰিলে তাৰ হাতত নাথাকিলে সেই হাঁহিটোৰ সামৰণি মাৰে। তাৰ বিশ্বাস চিনবোৰ মই ইম্প্ৰভাইজ কৰি দিলে ভাল হ'ব বুলি হাতত স্ক্ৰিপ্ট লৈ মোক মাতি থাকে, ঐ কেকে এইটো চাই দিবি না। সঁচাকৈ মুখৰ সেই হাঁহিটো, শিলিখাটো, তাৰ পুথিৰ সুৰটো, গ্ৰুপত ভুল ভুলকৈ লিখা মেছেজবোৰ চব মচি সি গুচি গ'ল। হায়দৰাবাদৰ পৰা ঘূৰি আহি বেহাৰবাৰী শ্বুটিং কৰিম বুলি কৈ, একেলগে আকৌ আমি অভিনয় কৰিম বুলি কৈ আৰু উভতি নাহিল সি। আজি আমাৰ বসুধাৰ আদ্যশ্ৰাদ্ধ। শান্তিত থাক বুঢ়া, জয় বৰাই বাতু, চিনবোৰ কৰোঁতেই তোক মিছ কৰি থাকিম, ওম শান্তি। সঁচাকৈ পোষ্টটো দেখি বহুত বেছি দুখ লাগিল। আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে বসুধা য'তেই আছে তাতেই যেন কুশলে থাকক।